পাঠ পৰিকল্পনাৰ বাবে প্ৰথমতে কৰিব লাগে আমাৰ তথ্যৰ চিনাক্তকৰণ, বিদ্যালয়ৰ নাম, মুঠ শিক্ষাৰ্থীৰ সংখ্যা, বয়সৰ গড়, পাঠদানৰ সময়, এইখিনি নিজৰ সুবিধা মতে আপোনালোকে লিখি ল'ব। আজি আমি লৈছোঁ প্ৰথম শ্ৰেণীৰ গণিত বিষয়ৰ 1 পৰা 9 লৈ সংখ্যাৰ ধাৰণা পাঠটো। দ্বিতীয়তে লিখিব লাগে সাধাৰণ উদ্দেশ্য। 1 নম্বৰ, শিশুসকলৰ মনত সংখ্যাৰ ধাৰণা মূৰ্তৰ পৰা বিমূৰ্তলৈ বিকশিত কৰা। 2 নম্বৰত, গণিত শিকনৰ প্ৰাথমিক স্তৰ মজবুত কৰি তোলা। 3 নম্বৰত, ব্যৱহাৰিক জীৱনত সমস্যা সমাধানৰ বাবে গণিতৰ প্ৰয়োগ কৰিবলৈ শিকোৱা। তাৰপিছতে লাগিব আমাক শিক্ষণ সঁজুলি। এইখিনি লৈছোঁ আমি শিলগুটি বা মাৰ্বল, 1 পৰা 9 লৈ সংখ্যা কাৰ্ড, ৰঙীন ছবি থকা চাৰ্ট আদি। এইবাৰ আহিছোঁ আৰম্ভণিলৈ। আমি পাঠটো কেনেকৈ আৰম্ভ কৰিম তাৰ বাবে প্ৰথমতে কৰিব লাগিব আমাক পূৰ্বজ্ঞানৰ পৰীক্ষা, প্ৰৱেশ আৰু প্ৰস্তুতি। নিৰ্দিষ্ট সময়ত শিক্ষণ সঁজুলিসমূহ লৈ শিক্ষকে হাঁহিমুখেৰে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰি পাঠদানৰ উপযুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা কৰি ল'ব। এইখিনি সময়তে ছাত্ৰ ছাত্ৰীসকলে থিয় হৈ শিক্ষকক সম্ভাষণ জনাব আৰু নিজ নিজ আসনত শৃংখলাবদ্ধভাৱে বহি পাঠ গ্ৰহণৰ বাবে সাজু হ'ব। তাৰপিছতে আমি কৰিব লাগিব অভিৰোচন আৰু পূৰ্বজ্ঞানৰ পৰীক্ষা। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ গল্পৰ চলেৰে সুধিব যে তোমালোকৰ ঘৰত মোবাইল ফোন আছেনে, তোমালোকে মোবাইলত কি কৰা। এনেতে পূৰ্বজ্ঞান পৰীক্ষাৰ বাবে কেইটামান প্ৰশ্নৰ অৱতাৰণা কৰিব। এইখিনি সময়তে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ কথাত সঁহাৰি দিব আৰু প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। তোমালোকৰ কাৰ ঘৰত কেইটাকৈ মোবাইল আছে? কোনোবাই ক'ব এটা, কোনোবাই ক'ব 2টা। ৰাতিপুৱা আকাশত কেইটা বেলি ওলায়? এটা বেলি ওলায়। তোমাৰ চকু কেইটা? 2টা চকু। এনেকুৱা ধৰণে আৰু প্ৰশ্ন সুধিব। ইয়াৰ পিছত কৰিব লাগিব আমি পাঠ ঘোষণা। এনেদৰে কেইটামান প্ৰাথমিক প্ৰশ্ন সোধাৰ পিছত শিক্ষকে বুজাই দিব যে কেইটা মোবাইল, কেইটা বেলি, কেইটা চকু ইত্যাদি। এই কেইটা শব্দটোৰ পৰা আমি যি ধাৰণা পাওঁ বা কেইটা শব্দটোৰ আমি যি উত্তৰ পাওঁ সেয়াই হ'ল এটা সংখ্যা। গতিকে আমাৰ আজিৰ পাঠ হ'ল পাঠ নং 2 সংখ্যাৰ ধাৰণা বুলি কৈ ধুনীয়াকৈ বৰ্ডত লিখি দিব। এইখিনি সময়তে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ কথাবোৰ মনোযোগেৰে শুনিব আৰু পাঠ্যপুথিত থকা সেই পাঠটো উলিয়াই ল'ব। এইবাৰ আহিছোঁ উপস্থাপনলৈ, প্ৰেজেণ্টেশ্যন। আমি পাঠটো কেনেকৈ শ্ৰেণীত উপস্থাপন কৰিম। ইয়াৰ বাবে শিক্ষণ বিন্দু 1 পৰা 9 লৈ সংখ্যাৰ ধাৰণা, বিশেষ উদ্দেশ্য সংখ্যাৰ ধাৰণা আৰু সংখ্যাবোৰৰ নাম শিকিবলৈ সম্যক জ্ঞান দিয়া। শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যাৱলী। শিক্ষকে পাঠ্যপুথিত থকা উক্ত পাঠটো উলিয়াই লগে ভাগে গণ আহা। 1 হাতীৰ সুৰ 1, 2 আমাৰ চকু 2, এনেদৰে 9 লৈকে ছবিৰে সৈতে অংগী ভংগীৰে ছন্দটো গাই দিব। ছাত্ৰ ছাত্ৰীসকলেও শিক্ষকৰ লগত তালে তালে কেইবাৰমান গাব। সিহঁতৰ এজনক দলপতি সাজি সকলো ছাত্ৰ ছাত্ৰীক একেদৰে কিছু সময় গাবলৈ দিব। ইয়াৰ পৰা কেইটামান প্ৰশ্ন সুধিব। এইখিনি সময়তে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ অভিনয় মনোযোগেৰে চাই থাকিব আৰু শিক্ষকৰ নিৰ্দেশ মতে সিহঁতেও অংগী ভংগীৰে কিছু সময় গাব। শিক্ষকে সোধা প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। ৰিক্সাৰ চকা কেইখন? ৰিক্সাৰ চকা 3খন। গৰুৰ ঠেং কেইটা? গৰুৰ ঠেং 4টা। হাতৰ আঙুলি কেইটা? হাতৰ আঙুলি 5টা। ৰামধেনুৰ ৰং কেইটা? ৰামধেনুৰ ৰং 7টা। আৰু শিক্ষাদানৰ ফলাফল কি হ'ব? সংখ্যাৰ ধাৰণা পাব আৰু সংখ্যাবোৰৰ নাম ক'বলৈ শিকিব। এইবাৰ শিক্ষণ বিন্দুত 1 পৰা 9 লৈকে সংখ্যাৰ প্ৰতীকবোৰ চিনি পোৱা। শিশুৰ মনত গণনা সম্বন্ধীয় ধাৰণাৰ বিকাশ কৰা। শিক্ষকে তলত দিয়া ধৰণে মাৰ্বলৰ ছবিৰ সৈতে 1 পৰা 9 লৈ কৃষ্ণফলকত লিখি দিব। এনেকৈ 1 পৰা 9 লৈকে লিখি দিব। এতিয়া প্ৰতিটো শাৰীত থকা মাৰ্বলবোৰ 1, 2 কৰি মাতি গণিবলৈ শিকাব আৰু সোঁফালে থকা সংখ্যাটো চিনাকি কৰি দিব। এটা মাৰ্বল, এইটো 1, 1, 2, 2টা মাৰ্বল, এইটো 2, 1, 2, 3, 3টা মাৰ্বল, এইটো 3। এনেকৈ শিকাব। ছাত্ৰ ছাত্ৰীসকলে মাৰ্বলবোৰ শিক্ষকৰ লগত গণিব আৰু সোঁফালে থকা সংখ্যাটো মাতিব। আৰু শিক্ষাদানৰ ফলাফল কি হ'ব? গণনা কৰিবলৈ শিকিব আৰু সংখ্যাৰ প্ৰতীকবোৰ চিনিব পৰা হ'ব। শিক্ষণ বিন্দুত এইবাৰ 1 পৰা 9 লৈ সংখ্যাৰ প্ৰতীকসমূহ আয়ত্ত কৰা।
বিশেষ উদ্দেশ্য গণনা সম্বন্ধীয় ধাৰণাৰ বিকাশ কৰা। শিক্ষকৰ কাৰ্যাৱলীত পাঠ্যপুথিত একেধৰণে থকা ফুলৰ ছবিবোৰ গণিবলৈ দিব আৰু অনুৰূপ স্থানত 1ৰ পৰা 9লৈ থকা সংখ্যাবোৰৰ অনুশীলন কৰাব। ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক কেইটামান দলত বিভক্ত কৰি ল'ব। শিক্ষকজনে পৰ্যবেক্ষণ আৰু সহযোগিতা কৰিব। দলপতিয়ে যিকোনো এটা সংখ্যা আঙুলিয়াই এইটো কিমান বুলি সুধিব। ক'ব নোৱাৰিলে একে শাৰীত থকা ফুলবোৰ গণিবলৈ ক'ব। চক্ৰাকাৰে দলপতি পৰিৱৰ্তন হৈ অনুশীলন কৰি থাকিব। আৰু শিক্ষাদানৰ ফলাফল কি হ'ব? গণনাৰ সৈতে সংখ্যাৰ প্ৰতীকসমূহ চিনি পাব। এইবাৰ শিক্ষণ বিন্দুত 1ৰ পৰা 9লৈ লিখিবলৈ শিকোৱা। বিশেষ উদ্দেশ্যত লিখনৰ দ্বাৰা সংখ্যাৰ চিনাকি স্পষ্ট কৰিবলৈ প্ৰয়াস কৰা। পাঠ্যপুথিত ফুট চিনেৰে 1ৰ পৰা 9লৈ লিখি থোৱা সংখ্যাবোৰৰ ওপৰত হাত ঘূৰাই কাষতে থকা খালী বাকচবোৰত লিখিবলৈ অভ্যাস কৰাব। শিক্ষকে সহযোগিতা কৰিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ নিৰ্দেশনা মতে লিখি দেখুৱাব। আৰু শিক্ষাদানৰ ফলাফল হ'ব সংখ্যাবোৰৰ লিখন দক্ষতা অৰ্জন কৰিব। এইবাৰ শিক্ষণ বিন্দুত অনুশীলন। বিশেষ উদ্দেশ্যত অনুশীলনৰ দ্বাৰা সংখ্যাৰ ধাৰণা শক্তিশালী কৰা। শিক্ষকৰ কাৰ্যাৱলীত ওপৰত কৰি অহা ক্ৰিয়াকলাপৰ মূল্যায়নৰ বাবে শিক্ষকে কেইটামান প্ৰশ্নৰ অৱতাৰণা কৰিব। ছবিবোৰ গণনা কৰি বাকচত সংখ্যাৰে লিখা। ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ বহীত প্ৰশ্নবোৰ লিখি লৈ সমাধান কৰিবলৈ চেষ্টা কৰিব। একেদৰে পাঠ্যপুথিত থকা বিভিন্ন অনুশীলনবোৰ কৰিবলৈ দিব। আৰু শিক্ষাদানৰ ফলাফলত কি হ'ব? ব্যৱহাৰিক ক্ষেত্ৰত সংখ্যাৰ প্ৰয়োগ কৰিবলৈ দক্ষতা অৰ্জন কৰিব। এইবাৰ আহিছোঁ সামৰণিলৈ, ক্লোজাৰ। ইয়াত শিক্ষকে সিদিনাৰ পাঠৰ মূল কথাখিনি পুনৰাই এবাৰ থুলমূলকৈ আলোচনা কৰিব আৰু পাঠৰ লগত সংগতি ৰাখি কেইটামান প্ৰশ্ন অৱতাৰণা কৰিব। ছাত্ৰ ছাত্ৰীসকলে মনোযোগেৰে শুনিব আৰু প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত সিদিনাৰ পাঠদান কৰা অংশৰ পৰা কেইটামান প্ৰশ্ন গৃহকৰ্ম হিচাপে বৰ্ডত লিখি দিব। ছবিবোৰ গণনা কৰি উপযুক্ত সংখ্যাৰ লগত আঁচ টানি মিলোৱা। শেষত শিক্ষকে কৃষ্ণফলকখন পৰিষ্কাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাই হাঁহি মুখে শ্ৰেণীকোঠাৰ পৰা ওলাই আহিব। গৃহকৰ্মৰ প্ৰশ্নবোৰ টকা বহীত লিখি ল'ব আৰু ছাত্ৰ ছাত্ৰীসকলে থিয় হৈ ধন্যবাদেৰে শিক্ষকক বিদায় দিব। আজিৰ পাঠ পৰিকল্পনা এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। থেংক ইউ।